सरकार হুঁশিয়ার চলিছে सरकार go back মোদী হুঁশিয়ার মোদী হুঁশিয়ার এই সংগ্রাম চলিছে আইনৰ ওপৰত মাথা মাৰ সহ্য কৰা নহ'ব কৃষক আইনৰ বিৰোধিতাৰে তিনিখন কৃষি আইনৰ প্ৰতিলিপি দাহ কৰিলে নামৰূপ আছুৱে ভাৰত বন্ধৰ নামৰূপত আংশিক প্ৰভাৱ উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সদনত উত্থাপিত কৰি গৃহীত কৰা কৃষি সম্পৰ্কীয় তিনিখন আইন ক্ৰমে অত্যাৱশ্যকীয় সামগ্ৰী সংশোধন বিল 2020 কৃষক চুক্তি আৰু কৃষিজাত দ্ৰব্য উৎপাদন আৰু ব্যৱসায় বাণিজ্য বিল 2020 প্ৰত্যাহাৰৰ দাবীত শুকুৰবাৰে দিনৰ 11 বজাত নামৰূপ সোণাৰী তিনিআলিত নামৰূপ আছুৱে তিনিখন আইনৰ প্ৰতিলিপি দাহ কৰে আছুৰ অৰ্ধ শতাধিক কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ থলীত আছুৰ ডিব্ৰুগড় জিলাৰ সহ সম্পাদক অৱনী কুমাৰ গগৈয়ে তেওঁৰ বক্তব্যত কয় যে বিজেপি চৰকাৰখনে সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ সদনত বিৰোধী অথবা ৰাইজৰ মতামত নোলোৱাকৈ এখনৰ পিছত সিখনকৈ জনবিৰোধী বিধেয়ক গৃহীত কৰি দেশৰ জনতাৰ মূৰত ৰাম টাঙন সুধাইছে আমাৰ স্পষ্ট কথা কৃষক ৰাইজক শোষণ কৰি অনিয়া গোষ্ঠীক ধনী কৰাৰ তেওঁলোকৰ যি চক্ৰান্ত সেই চক্ৰান্ত কেতিয়াও নচলিব তেওঁলোকে একমুখে কয় দেশৰ কৃষি অৰ্থনীতি আগুৱাই নিয়াৰ ক্ষেত্ৰত হাজাৰ কোটি টকাৰ পেকেজ ঘোষণাৰ কথা কয় আৰু তাৰ পাছত তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে কৃষকে যিসমূহ তেওঁলোকৰ অধিকাৰ পাব লাগে যিসমূহ তেওঁলোকৰ ন্যায্য অধিকাৰ আছে সেইসমূহ কাঢ়ি লোৱাৰ তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰে কৃষকৰ যিখিনি সা সুবিধা পাব লাগিছিলে বৰ্তমান সময়ত অসমৰ কৃষক ৰাইজে ৰাসায়নিক সাৰৰ নাটনিত ভুগি আছে ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনি হৈছে অতিৰিক্ত দামত ৰাসায়নিক সাৰ কিনিব লগা হৈছে তৎসত্ত্বেও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা এই ক্ষেত্ৰত গ্ৰহণ নকৰিলে লকডাউনৰ কাৰণে কৃষকে তেওঁলোকৰ ফচলসমূহ ভালকৈ বিক্ৰী কৰিব নোৱাৰিলে লাভান্বিত হ'ব নোৱাৰিলে কিন্তু এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু শেহতীয়াকৈ এই জাতিদ্ৰোহী কেইখনমান বিধেয়ক আনি ভাৰতৰ কৃষি সভ্যতাৰ লগতে ভাৰতৰ কৃষকসকলক সকলোকে শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে এই আইনখনে কৃষকৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব এই আইনকেইখনে দুখীয়া শ্ৰেণীৰ যিখন কৃষক ৰাইজ আছে যিসকলে খেতি কৰি আমাৰ মাজলৈ পঠিয়াই দিয়ে তেওঁলোকৰ সেইসমূহ বস্তুৰ তেওঁলোকৰ যি প্ৰকৃত মূল্য আছে সেই প্ৰকৃত মূল্য পাবলৈ তেওঁলোক কেতিয়াও সক্ষম নহয় আৰু তাৰ লগে লগে এটা কথা আমি দেখিবলৈ পাম যে এই আইনকেইখনৰ যোগেদি আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আজি সুলভ মূল্যত আমি আজি গ্ৰহণ কৰিব পাৰি আছোঁ সেইবোৰৰ আকাশলংঘী মূল্য বৃদ্ধি হ'ব বৰ্তমান সময়তো আমি দেখিবলৈ পাইছোঁ আলু দাইল চাউল আদি কৰি বিভিন্ন সামগ্ৰীৰ দাম অতিপাত বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু ভৱিষ্যতৰ দিনত এই আইনখন গৃহীত হৈ দেশত প্ৰযোজ্য হৈ যোৱাৰ লগে লগে অত্যাধিক ৰূপত যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আছে নিত্য আমাৰ প্ৰয়োজনীয় সামগ্ৰী আছে সেইসমূহ সামগ্ৰীৰ দাম আকাশলংঘী হ'বগৈ এতিয়া আইনখন যে যিটো নীতি বিৰোধীভাৱে মানে গৃহীত কৰা হৈছে বুলি কৈছে সেই সন্দৰ্ভত বিজেপি চৰকাৰে আজি তাৰিখলৈকে যিসমূহ আইন তেওঁলোকে গৃহীত কৰিছে সেইসমূহ আইন আজি তাৰিখলৈকে তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকে নিজৰ সংখ্যাগৰিষ্ঠতাৰ যিটো ক্ষমতা সেয়া দেখুৱাবলৈ গৈ কোনো ৰাইজৰ মতামত নোলোৱাকৈ কোনো সদনৰ সদস্যসকলৰ মতামত নোলোৱাকৈ তেওঁলোকে এই আইনসমূহ গৃহীত কৰে আটাইতকৈ ডাঙৰ কথা যি সময়ত তেওঁলোকে দেশত প্ৰযোজ্য কৰিছিলে একে ৰাতিৰ ভিতৰতে কোনো বিচাৰ বিবেচনা নকৰাকৈ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লৈ তেওঁলোকে দেশত প্ৰযোজ্য কৰিছিলে ইয়াৰ পৰা এটা কথা স্পষ্ট আজি তাৰিখত গণতন্ত্ৰক কোনো কাৰণতেই তেওঁলোকে বিজেপি চৰকাৰে প্ৰাধান্য নিদিয়ে তেওঁলোকে কেৱল তেওঁলোকৰ ক্ষমতাৰ বলত বলিয়ান হৈ সংখ্যাৰ বলত বলিয়ান হৈ তেওঁলোকে ৰাইজৰ যি গণতান্ত্ৰিক অধিকাৰ আছে সেই গণতান্ত্ৰিক অধিকাৰক তেওঁলোকে খৰ্ব কৰি আহিছে এফালে কৃষি অৰ্থনীতি উন্নতিৰ বাবে হেজাৰ হেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰে আনফালে কৃষকৰ ন্যায্য অধিকাৰ কাঢ়ি লোৱা শোষণ আইন প্ৰণয়ন কৰিছে লকডাউনৰ সময়ত কৃষকৰ ফচল কৃষিভূমিতে নষ্ট হ'ল কিন্তু এই বিষয়ত চৰকাৰ এতিয়া নিৰ্বিকাৰ বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশত ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনিৰ ফলত অধিক মূল্যত সাৰ
ক্ৰয় কৰি কৃষিভূমিত ব্যৱহাৰ কৰিছে। কিন্তু এইবোৰ কথালৈ ভ্ৰূক্ষেপ নাই চৰকাৰৰ। কেৱল পুঁজিপতি বনিয়াৰ ভঁৰাল ভৰাবলৈ ইখনৰ পিছত সিখন আইন নীতি বহিৰ্ভূতভাৱে গৃহীত কৰিছে সদনত। লগতে ছাত্ৰ নেতাগৰাকীয়ে কয় যে দেশৰ সৰ্বসাধাৰণ ৰাইজক আভুৱা ভাৰি প্ৰতাৰণা কৰি একাউণ্টত 800 টকা দিয়াৰ আঁচনি প্ৰস্তুত কৰিছে। তাৰ বিপৰীতে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি কৰিছে। অৰ্থাৎ চৰকাৰে 800 টকা দি 8000 টকা ৰাইজৰ পৰা উলিয়াই নিছে। এক দেশ এক কৰ শ্লোগানেৰে ৰাইজৰ পৰা GSTকে ধৰি বিভিন্ন অতিৰিক্ত কৰৰ বোজা জাপি দিছে ৰাইজৰ ওপৰত। এইখন চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে বুলি মন্তব্য কৰে আছুৰ ডিব্ৰুগড় জিলাৰ বিষয়ববীয়াগৰাকীয়ে। এফালে আজি এই তিনি কৃষক আইন প্ৰত্যাহাৰৰ দাবীত ঘোষণা কৰা ভাৰত বন্ধৰ আংশিক প্ৰভাৱহে পৰিছে নামৰূপত। নামৰূপৰ ব্যৱসায়ীসকলে বজাৰ সমাৰ বন্ধ ৰখাৰ লগতে ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছসমূহো বন্ধ ৰাখে। ইয়াৰ বিপৰীতে শিল কঢ়িওৱা ট্ৰাক, ডাম্পাৰ, ট্ৰেংকাৰ আৰু লগতে সৰু 3চকীয়া 4চকীয়া বাহনসমূহ চলি থকাৰ লগতে সাধাৰণ জীৱন যাত্ৰা অব্যাহত থকা দেখা যায়। এতিয়া সাধাৰণ যিবিলাক মানুহৰ একাউণ্টত 800 800 কিবা এটাতো পইচা সোমাব আৰু ইফালে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আলুকে আদি কৰি চাউলকে আদি কৰি বহুত দাম বাঢ়িছে। এই সন্দৰ্ভত মন্তব্য কি? আজি দেশৰ যিটো পৰিৱেশ পৰিস্থিতি আজি আহিছে, যিসমূহ আইন আমাৰ মাজত কলা আইন জাপি দিয়া হৈছে, আমাৰ যিবোৰ অধিকাৰ আছিলে সেইবোৰ খৰ্ব হৈছে। তাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী বৰ্তমান সময়তে অত্যাধিক বস্তু সামগ্ৰীৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকে যদি চৰকাৰে 800 টকা ৰাইজক একাউণ্টত দি পিনে 8000 টকা খৰচৰ মাহেকীয়া খৰচ বৃদ্ধি কৰি দিব লগা হয়, তেনেহ'লে তাৰ প্ৰয়োজনীয়তা আছে কি? বৰ্তমান সময়ত 800 আৰু 8000ৰ মাজত পাৰ্থক্য আছে আৰু এই কথাটো বৰ্তমান সময়ত ৰাইজে বুজি পাইছে। গতিকে আজি সমগ্ৰ ভাৰতবৰ্ষত কৃষক বিদ্ৰোহ হ'বলৈ আৰম্ভ কৰিছে। 21 নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিবনে? নিশ্চয় নিতান্তই পৰিব, কাৰণ তেওঁলোকে বিজেপি চৰকাৰে যেতিয়া চৰকাৰ কৰাৰ আগত তেওঁলোকে আলু পিঁয়াজৰ মালা পিন্ধি পিনে তেওঁলোকে আন্দোলন কৰিছিল। তেওঁলোকে কৈছিল অত্যাধিক আলু পিঁয়াজৰ দাম বাঢ়িছে। তাৰ লগে লগে তেওঁলোকে ডিজেল পেট্ৰলৰ দাম বাঢ়িছে বুলি তেওঁলোকে ঘোঁৰা গাড়ী চাইকেলত উঠিছিল, তেওঁলোকে গৰু গাড়ী চলাইছিল তেওঁলোকে। আৰু আজি সকলো অসমবাসী ৰাইজে দেখিছে ডিজেল পেট্ৰলৰ দাম কিমান হৈছেগৈ। গতিকে এইসমূহ ইছ্যুক লৈ পিনে তেওঁলোকে চৰকাৰ কৰিছিলে আৰু 2021 চনত তেওঁলোকে কি ইছ্যু লৈ পিনে যাব? তেওঁলোকৰ এইসমূহ বিষয় লৈ পিনে বিৰোধীয়েতো যিসকলৰ অসমৰ জনসাধাৰণেতো তেওঁলোকৰ এই বিষয়সমূহ গম পাইছে। আজিৰ তাৰিখত আজি সকলোৱে গম পাইছে। গতিকে এই বিষয়টো স্পষ্ট হোৱাৰ লগে লগে 2021 চনত ৰাইজে ইয়াৰ উত্তৰ দিব, তাক লৈ আমি সকলোৱে বিশ্বাসী। নামৰূপৰ পৰা অক্ষয় প্ৰণৱ কলিতাৰ ৰিপৰ্ট, নিউজ 9 অসম।